এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালে। আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভাগ্যশ্ৰী ব্লগ। আজি আমি যাবলৈ ওলাইছোঁ আমাৰ চাংচাৰিত থকা লক্ষ্মী শিললৈ। বলক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। ভিডিঅ'টো এইফালে চাই থাকিব। আৰু মই ধুনীয়াকৈ এযোৰ বগা কাপোৰ পিন্ধি লৈছোঁ, যিহেতু মন্দিৰলৈ যাম সেইকাৰণে বগা কাপোৰযোৰ পিন্ধি লৈছোঁ। ভিডিঅ'টো সেইফালে চাই থাকিব। এনেকৈ খেতি পথাৰৰ মাজে মাজে আহি আছোঁ মেইন ৰাস্তাৰ কাষলৈ। মই আৰু আমাৰ এনেকৈ ই ৰিক্সাত আহি আছোঁ, যিহেতু বেছি দূৰ নহয়। আমি আহি পালোঁ লক্ষী শিল, আইথান আৰু এইবিলাক মানুহ যাত্ৰী আহি আছে বহুত। আমিও আহিছোঁ। এইফালে চাংচাৰিৰ পৰা আহিলে এইফালে, আৰু এইফালে গুৱাহাটীৰ পৰা আহিলে এইফালে এইটো মন্দিৰ, মেইন হাইৱেৰ ওচৰতে মন্দিৰটো। আমি এতিয়া মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এইফালে মোৰ লগত আহিছে ধীমান। আৰু এইফালে আৰু এটা মন্দিৰ আছে, আৰু সেইফালে আৰু এটা মন্দিৰ আছে। বলক মই আপোনালোকক ধুনীয়াকৈ দেখাম। আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকিব সকলোৱে। আৰু এয়া মন্দিৰৰ ভিতৰভাগ আমি ধুনীয়াকৈ আৰু ইয়াতে যিহেতু নাম ধৰিব, সকলোৱে নাম ধৰিব। হেল্ল', আমি এতিয়া লক্ষ্মী শিল আহি পালোঁ ধুনীয়াকৈ। আৰু পৰিৱেশটো দেখাই দিব আমাৰ ঠিবানে। এইটো মন্দিৰ, এইটো মন্দিৰত সেৱা কৰিব যাই আছোঁ। আৰু এইফালে চৌকাবিলাক আছে, ইয়াতে ৰান্ধি খাই মানুহ আহিলে। এইটো হৈছে লক্ষ্মী শিল। মানুহ চাকি জ্বলাব। ছাগাল তাগালে কিবা খাই আছে। আমি ইয়াতে ধুনীয়াকৈ গাখীৰ ঢালিছোঁ, যিহেতু এডাল গছত বোলে গাখীৰ ঢালে। আৰু সেইটো শিল ইমান ডাঙৰ হৈছে চাওকচোন। আৰু এইটো লক্ষ্মী শিলটো, ইয়াতে আমি গাখীৰ চাখীৰ দিলোঁ। আৰু এইফালে বহুত মানুহ আহিছে ভিতৰত। ইয়াত আমি খানাও খাম। এইটো এটা মন্দিৰ, ইয়াতে আমি এতিয়া চাকি জ্বলাওঁ। কিমান আহি কেনেকুৱা লাগছি? মোবাইলটো লওঁ, মই চাকি পাতি হৈছে শিৱ মন্দিৰ। আমি ধুনীয়াকৈ গাখীৰ ঢালিলোঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ। বনাই আছে এইবিলাক যাত্ৰী, বহুত যাত্ৰী আছে। এইফালে আমাৰ এইফালে বেলেগৰ ভাত বনাইছে। খানা চানা খাই ঘৰ আহি পালোঁ। আৰু খানা চানা ভিডিঅ' নকৰিলেও, খোৱা লোৱা কৰিলোঁ মন্দিৰতে। ধুনীয়াকৈ বনাইছিলে দালি ভাত চব্জি, নিৰামিষ পনীৰ বনাইছিলে। সেইটো এতিয়া মই ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পালোঁ, কাপোৰ চাপোৰ ধুনীয়াকৈ সলালোঁ। এয়া গাজি লাড়ু লৈ আহিলোঁ মন্দিৰৰ পৰা। আৰু ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।